কিছুমান গোপনীয় সেটিংস অন কৰি ৰাখোঁ। সেই সেটিংসৰ আমি কামসমূহ নাজানো। সেই সেটিংসমূহৰ পৰা আমি হাত সাৰিবলৈ হ'লে তো আমাৰ সেটিংসসমূহ অফ কৰি ৰাখিব। যেনেকৈ ধৰক এই সেটিংসসমূহ আপুনি কেনেকৈ চাব পাৰিব। আপুনি নিশ্চয় সেটিংস চাইছে, আপোনাৰ মোবাইলত থকা সেটিংসটো আপুনি অন কৰি লওক। সেটিংসটো অন কৰাৰ লগে লগে আপুনি বিচাৰক পারমিশন বুলি ক'ত অপশনটো আছে, কোনটো পয়েন্টত আছে, সেই তাতে আপুনি ওলাই লওক। ধৰক আপুনি আপোনাৰ সেটিংসটো অন কৰি আপুনি বিচাৰক পারমিশন অপশনটো ক'ত আছে। এয়া মোৰটো প্ৰথমতে পাইছোঁ। আপোনাৰ মোবাইলত আপুনি পারমিশন অপশনটো ওলাই সেই পারমিশন অপশনটো চাওক। এনেকুৱাকৈ টাচ কৰক। টাচ কৰাত আপোনাৰ পারমিশন অপশনটো অন হৈ যাব আৰু আপুনি সেই তাৰ পৰা পারমিশন বিচাৰক। মোৰ অল এপ পারমিশন বুলি থাকিব, সেইটো আপুনি টাচ কৰি চাওক। এনেকুৱাকৈ চাওক। ধৰক মই লোকেশন বা কেমেৰা অপশনটোত কি পারমিশন অন কৰি ৰাখিছোঁ চাওক। প্ৰথমে মই ক্ৰোমৰ অপশনটো ৰাখিছোঁ, এইটো কৰি দিব লাগিব। প্লে সার্ভিস, আৰু কিছুমান পেটিএমটো অফ কৰি ৰাখিব লাগিব। ফোন আৰু বহুতো এনেকুৱা যিবোৰ ট্ৰু কলাৰ, এইটো অফ কৰি ৰাখিব লাগিব। আৰু এটা চাওঁ লোকেশন অপশনটো আপুনি চাওক কোনটো অন কৰা আছে। এই লোকেশন ক্ৰোমটো অন কৰা আছে। তাৰপিছত ফিল্মৰা, মই গুগল অপশনটো অফ কৰি ৰাখিছোঁ, বিকজ এইটো ডেঞ্জাৰ হ'ব পাৰে মোৰ। তাৰপিছত আপুনি শ্বেয়াৰ, ট্ৰু কলাৰ, এইসমূহ আপুনি অফ কৰি ৰাখিব লাগিব। কিয়নো এই এপসমূহ যেতিয়া আপুনি চলাব তেতিয়া অটোমেটিকলি আপুনি যিবোৰ অপশন অন কৰি ৰাখিছে সেই অপশনসমূহ বা সেই তথ্যসমূহ আপুনি ক'ত আছে, সেই তথ্যসমূহ সেই কোম্পানীটোৱে বা সিহঁতে ট্ৰেক কৰি আপোনাক চাব পাৰে। সেইবাবে আপুনি এই সেটিংসসমূহ অফ কৰি ৰাখিব লাগে।